হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ৰাজ্যপালৰ নাম কি আছিল? ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰধান ভাষা কি কি? অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজী। অসমত তেল শোধনাগাৰ কেইটা আছে? 4টা। যথাক্ৰমে ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাঁও। অসমৰ প্ৰথম কথাছবিখনৰ নাম কি? জয়মতী। অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি? টাইমছ অফ আছাম। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? বনফুল। উজনি অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। আহোম যুগত জাতীয় খেলৰ প্ৰাণকেন্দ্ৰ ৰংঘৰ। অসমৰ প্ৰথম মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰা খেলুৱৈ মহাদেৱ ডেকা 2009 চনত লাভ কৰিছিলে। ভাৰতৰ বক্সিং দলৰ স্থান পোৱা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ বিতোপন শইকীয়া। অলিম্পিক খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম অসমীয়া ডক্টৰ তালিমেৰণ আও। ডক্টৰ ভূপেন হাজৰিকাদেৱে সম্পাদন কৰা ইংৰাজী কাকত নিউ ইণ্ডিয়া। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী বিলাতৰ চিঠি। সেইখন ৰচনা কৰিছিলে জ্ঞানদাবিৰাম বৰুৱা। সাহিত্য একাডেমী বঁটা দ্বিতীয় বিজয়ী বেণুধৰ শৰ্মা। তেওঁ কংগ্ৰেছৰ কাচিয়লি ৰোডত 1960 চনত কিতাপখন লিখিছিলে। এই কিতাপখনতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জয় হাগজেৰ। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? ছাৰ ছৈয়দ শ্বাহিদুল্লাহ। প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? অচ্যুত শইকীয়া। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুল পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু এই বঁটা 1952 চনত লাভ কৰিছিলে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? পাৰ্বতী কুমাৰ গোস্বামী। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? আনন্দৰাম বৰুৱা। আজিলৈ ইমানেই। ধন্যবাদ।